নমস্কাৰ সকলোলৈকে। আমি সকলোবিলাক ওলাইছোঁ বৰগুৰি থানৰ অভিমুখে। বহুত দূৰতে গাড়ী ৰখাবলগীয়া হৈছে। গাড়ীৰ পৰা নামি ভাবিলোঁ আমি খোজকাঢ়িয়ে যাওঁ এডোখৰ, আৰু আমাৰ লগত অহা কিছুমান বেটেৰী লৈ গ'ল। আহি পাই আমি চাকি জ্বলাবলৈ ঠাই বিচাৰি ফুৰিছোঁ। সকলোৱে ৰখি আছে, ইজন উঠিব আৰু জ্বলাব। তাৰপিছত ৰৈ ৰৈ আমি এডোখৰতে ঠাই পালোঁ। তাৰপিছত চাকি জ্বলাই কৰি কিমান মানুহৰ আশাৰ বন্তি ইয়াত জ্বলি আছে। চাকি বন্তি জ্বলাই কৰি আহি আমি সকলোৱে ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ বুলি লাইন পাতিলোঁ। কিমান ভক্তৰ সমাগম দেখিছে নহয়। কিমানজনে মনৰ কিমান আশা পূৰণ কৰিবলৈ ইয়াত এগছি বন্তি প্ৰজ্বলন কৰিছে। ৰৈ ৰৈ বহুত সময় ৰৈ আমি এডোখৰ পাই গৈছোঁহি লাহে লাহে। ইমান অপেক্ষাৰ পাছত কিমান প্ৰসাদ লৈ গৈ আমি গাড়ীতে খাবলৈ গ'লোঁ। তাৰপিছত আমি ঘৰ পাওঁতে আন্ধাৰেই হ'ল আহি। আৰু আপোনালোকৰ সকলোৱে মনৰ আশা পূৰণ হওক বুলি কামনা কৰি মোৰ এই ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।